बिजनियाव नंखाय फाहामगिरि सानै खादों बिजनियाव खादों नंखाय मुन्नाफाय MBBS नंखाय फाहामगिरि सानैया আফসার আলী आरो सोनाब बंगनि काजल चेटार्जी মেডিকেল কেন্দ্র বসাইছো তার জন্য তোমার কাগজ দরকার আছে না আজি যে কাগজ 21 কাগজ তুমি মোক হ'ব নেকি 21 কাগজ আজি আপনি যে ইয়াত দিছে ইয়াত জয়েন্ট ডিরেক্টর পারমিশন লয় জয়েন্ট ডিরেক্টর পারমিশন লয় बेरामिनिफ्राय मेगननि फाहामथाय होनायनि मुङाव 1000निफ्राय 1200 रांसिम लानायनि अजद लाइसेन्स गैयालासे मेगन फाहामथाय होबोदोंमोन चिरांनि बिजनियाव नंखाय फाहामगिरि दुथां मुन्नाफाय MBBS सानै खादों दुथां मुन्नाफाय MBBS सानैया जादों बरपेटानि আফসার আলী आरो सोनाब बंगनि काजल चेटार्जी পারমিশন নহা কৰি এওঁলোকে এটা ইয়াৰ পৰা কাবাৰ পৰা 1200 কাবাৰ পৰা 1000 কাবাৰ পৰা এই আৰু এনজিও भारतीय जनता युव मोर्चानि दैदेननायाव आरो 2 नं सारागावनि रायजोफोरनि हेफाजाबाव बिजनि पुलिसा खायो नंखाय फाहामगिरि सानैखौ बिजनि सारागाव कयला मयलानि निउ हरिजन मुंनि NGOनि हेफाजाबाव मेगन फाहामथाय बादा गायसंना बेरामिनिफ्राय 1000निफ्राय 1200 रांसिम लानानै मेगननि फाहामथाय सालायबोदोंमोन गनायथि बिलाइ एबा लाइसेन्स गैयालासे मेगन फाहामथाय होबोदोंमोन बेजों लोगोसे बिजनिनि गोबां थावनियाव NGO गौथुमनि हेफाजाबाव फाहामथाय बादा सालायलांनायनिबो अजद सिखारबोदोंमोन नंखाय फाहामगिरि दोलोनि हेंथायै बेबायदि रोंगौथि गैयै नंखाय फाहामगिरिफोरनिफ्राय रायजोफ्रा सांग्रां जानो थाखायबो खावलायदों সেই সূত্ৰেদি গম পালোঁ যে এনেকুৱা কোনোবা বৰপেটা ফকৰুদ্দিন আহমেদৰ আহব বুলি ডক্টৰ বুলি কৈ এতিয়া ভুৱা চিকিৎসক আহিছে তেওঁলোকে মানুহ প্ৰথমতে ফ্ৰী বুলি কৈছে আমি আহোঁতে সুধিছোঁ কি ফ্ৰী নেকি আমি পেচেণ্ট হিচাপত আহিছোঁ মানে সুধিছোঁ চকুত ডক্টৰ আপোনালোকে যে আহিছে ফ্ৰী দেখায় নেকি ফ্ৰী আৰু চশমাও ফ্ৰী দিওঁ কিন্তু যেতিয়াৰ আমি মানুহবিলাক ৰাইজৰ পৰা গম পালোঁ কাৰোবাৰ পৰা 1100 কাৰোবাৰ পৰা 1500 কাৰোবাৰ পৰা 200 টকা লৈছে কাৰোবাৰ কিস্তিত দিওঁ বুলি কৈছে তেতিয়া আমাৰ সন্দেহ হৈছে সন্দেহে আমি প্ৰশাসনক বিজনী প্ৰশাসনক ইতিমধ্যে খবৰ দিওঁ আৰু বিজনী প্ৰশাসনে আহি তেওঁলোকক লৈ যায় আৰু আমি গম পাইছোঁ এনেকৈ বিজনীত ইয়াৰ আগতে সাৰাগাঁও কৰাৰ আগতে তেওঁলোকে পুৰণ বিজনেছ কৰিছে এনেকৈ বিজনেছ বহু জাগাত কৰি আছে এনেকুৱা স্কেম এওঁলোকৰ মানুহে কিছুমান মানুহে কৰি আছে আৰু যিখিনি মানুহ এতিয়া ফকৰ আলী নেকি তেওঁৰ নাম আমি গম পালোঁ ফকৰ আলী বুলি তেওঁ এজন বিৰাট ধুৰন্ধৰ মানুহ তেওঁ ধৰা আমি গম পাই তেওঁক খবৰ দিছে আমাক বাক্সাৰ পৰা খবৰ দিছে খবৰ দিয়াৰ পাছত আমি আহি গম পালোঁ এওঁ এটা বদমাছ ফ্ৰড আৰু এনেকৈ মানুহৰ পৰা ডক্টৰ চশমা দিওঁ বুলি কৈ 1500 কাৰোবাৰ 1000 কাৰোবাৰ 200 টকা কাৰোবাৰ এনেকৈ লৈ পইচাবিলাক লৈ আছে আৰু আমি এই কাৰণে ৰাইজক এটা অনুৰোধ জনাইছোঁ এনেকুৱা পাৰ্মিশ্যনবিহীন যিবিলাক ডক্টৰ গাঁৱে ভূঞে বহে এইবিলাক যেন কোনোৱে যেন আশ্ৰয় নেদে প্ৰশ্ৰয় নেদে নহ'লে এনেকৈ আমাৰ আই মাতৃ ভাই ভনীসকলৰ চকুৰ মণিটো কাঢ়ি লৈ যাব ইহঁতে টকাৰ বিনিময়ত আমাৰ মাজত তেওঁলোকে এটা বেয়া এটা সেই বস্তু বিয়পাই আছে তাৰ কাৰণে মই সকলো ৰাইজকে অনুৰোধ জনাইছোঁ আৰু মানে চিনচিয়াৰ হোৱাৰ কাৰণে জনাইছোঁ যে তেওঁলোকে এইবিলাকৰ পৰা সজাগ থাকে যে ধন্যবাদ